ইয়াতে ময়ো এটা ক্যাৰেক্টাৰত মানে ৰিপৰ্টাৰৰ ক্যাৰেক্টাৰত শ্বুট কৰিছো নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ ওচৰত শ্বুটিং চলি আছে তোমাকে নে পালে মৰু মৰু যেন লাগে তুমি শুনবুজাৰে আছো মই কিদৰ এয়া ডিৰেক্টৰ ছাৰ আৰু কেনেকৈ ক'ত শ্বুট ল'ব লাগে দেখুৱাই আছে এয়া বিদ্যুৎ হিৰো খালি অকল দেখবনি এয়া ফিসাটো এইটা চাও পাইব আপোনালোকে এয়া ৰিপৰ্টাৰ আমাৰ বন্দনা আছে এক্টিং কৰিছে ভাল এক্টিং কৰিছে হত আছে ইয়াত আছে ফলে আমাৰ বিটুল দা সকলে চিনিয়ে পায় অসমৰ জনপ্ৰিয় কেমেৰা পাৰ্সন তাকে এয়া মিডুল কি হপন কৰিছে মেঘালী হপন কি চিৰিয়েলখন কৰি আছা তুমি মেঘালী ফাগুন কৰি আছে ই বাউলী ফাগুন মেঘালী সৰি বাউলী ফাগুনখন কৰি আছে ই তুমি তোমাৰ হয় ৰাখিলো তোমাক গোপনে এয়া ওপৰৰ পৰা নজনা এনেকৈ শ্বুটিংবোৰ হয় আমাৰ এনেকৈ কৰিব লাগে ৰিপৰ্টাৰৰ ক্যাৰেক্টাৰ কৰিছো ফিসাটো আপোনালোকে চাই থাকিব অতি সোনকালে আহিব আপোনালোকক জনাম কেতিয়া আহে হেৰাই যায় হাবেৰীৰ ৰ'দালি শ্বুটিং কৰি থকা চাৰিওফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপ আমাক মেকআপ কৰি দিছে এয়া দৰ্শক শ্বুটিং চোৱা দৰ্শক এইবোৰ আমাৰ ফিচাৰ শ্বুটিং চলি আছে এয়া আমি গোটেইকেইটা ৰিপৰ্টাৰ হয় আজি কেনেকুৱা ফিলিংছ তোমালোকৰ শ্বুটিং ভালে লাগিছে জেগাটো বৰ ধুনীয়া লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু কোন কোন আছে কৈ দিয়া এইখনত আপোনালোকে দেখা পাব জনপ্ৰিয় অভিনেতা আমাৰ কমল দা আছে কমল লোচন আৰু বিভিন্ন চৰিত্ৰত ৰূপায়ণ কৰিছে বহুতে এতিয়া বৰ্তমান ইহঁতে এইটো নহয় যে এইখন অকল এইখন কৰিছে ইহঁতে চিৰিয়েল কৰি আছে কৰিছে নাটক কৰে চিৰিয়েল কৰে সকলোৱে কৰি আছে আপোনালোকে নিশ্চয় সকলোৱে টিভিত দেখিয়ে থাকে সেকেন্ড শ্বুটৰ বাবে আৰু কষ্টিউমটো চেঞ্জ কৰা হ'ল আৰু লোকেশ্যনলৈ আহিলোঁ নাৰেংগী কাৰ্বন গেটা শ্বুটটো আৰম্ভ হৈছে আৰু আপোনালোকক গোটেই কেনেকুৱা শ্বুট হৈ থাকে আপোনালোকে চেষ্টা কৰি চাই থাকিব ছাবস্ক্ৰাইব কৰি দিব দেই আৰু মই যিমানখিনি পাৰোঁ দেখুৱাই থাকিম মৰম দিব এতিয়া আমি ভাত খাওঁ ভোক লাগিছে এই ৱেব ছিৰিজখনত বহুতো পুৰণা অভিনয় কৰা অভিনেতা বহুতো আছে নাম আপোনালোকে দেখিলে চিনি পাব আৰু বিভূতি দা আৰু দেৱজিৎ দা কমল দা তাৰপিছত শ্ৰুতি বা এনেকৈ বহুতো পুৰণা অভিনেতা অভিনেত্ৰীবোৰ ইয়াত অভিনয় কৰিছে লগতে নৱপ্ৰজন্মৰ অভিনয় কৰা অভিনেতা অভিনেত্ৰীবোৰ ইয়াতে অভিনয় কৰিছে সকলোকে মৰম দিব আশীৰ্বাদ কৰিব আগলৈ যাতে আৰু সকলোৱে ভাল ভাল কাম কৰিব পাৰে আৰু সকলোৱে চাবলৈ নাপাহৰিব এই ৱেব ছিৰিজখন নাম হৈছে ফিচা 2 আপোনালোকে চাবলৈ নাপাহৰিব চাব আৰু এই শ্বুটিঙৰ অলপ দৃশ্য আপোনালোকক দেখুৱালোঁ কেনেকুৱা শ্বুটটো কেনেকুৱাকৈ হয় আপোনালোকক দেখুৱালোঁ কাখলে নাহিলে অভিমান মাৰিব সেই অভিমানে শ্বুটৰ কাৰণে মানে কৰি আছে তোমাৰ চিনটো এতিয়া আৰম্ভ হ'ব নেকি মোৰ চিন আৰম্ভ হ'ব বেলেগ আৰু কি নিউজ এইটো আসাম নিউজ আসাম চাই থাকিব বন্দনা ব্লগছ এয়া মানুহজন মাৰি পেলালে বন্দনা মাৰিলে নেকি বন্দনা ফলক গতিকে চাই থাকক ভিডিঅ'টো আৰু ধুনীয়া বস্তু দেখাব বন্দনা ভিডিঅ'টো ঘৰতে শেষ কৰিলোঁ কাৰণ ভিডিঅ'টো শ্বুটিং শেষতে আমাৰ ৰাতি হ'ল
ৰাতি হোৱাতে আহি পালোঁ, ঘৰ আহি পালোঁ, ইমানেই বেছি ভাগৰ লাগিলে। আহি অলপ ফ্ৰেছ হৈ অলপমান ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে অলপ অলপ দেখুৱাইছোঁ আপোনালোকক, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু মৰম দি যাব আগৰ দৰে ভিডিঅ'বোৰত। আৰু যিমান পাৰোঁ আপোনালোকক মই শ্বুটিঙৰ ব্লগবোৰ দেখুৱাব চেষ্টা কৰিম, আৰু ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম, আৰু ভাল ভাল পৰামৰ্শ দিব যাতে ভালকৈ আগুৱাই যাব পাৰোঁ, ভালকৈ ভিডিঅ' বনাই আগুৱাই যাব পাৰোঁ। মোৰ ফালৰ পৰা বহুত বহুত মৰম সকলো বন্ধু বান্ধৱীলৈ জনালোঁ, আৰু লাভ ইউ অল।